মাকুম ছটা সাবজানলৈ APSC পৰীক্ষাত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিলে কাবেৰী দত্তই। চেষ্টাৰ অখাদ্য যে একোৱেই নাই তাৰে প্ৰমাণ কৰি দেখুৱালে কাবেৰী দত্তই। কন্যাৰ সফলতাত আনন্দৰ অশ্ৰু পিতৃ মাতৃৰ। অশ্ৰু আচলতে আনন্দ অশ্ৰু। মই তাইৰ এই সফলতাটো পাই বহুত গৌৰৱান্বিত। সদ্য ঘোষিত অসম লোকসেৱা আয়োগ অধীনৰ APSC অসম আৰক্ষী সেৱা APS পৰীক্ষাত 15 নং স্থান দখল কৰি তিনিচুকীয়া জিলাৰ মাকুম ছটা সাবজানৰ নিবাসী নৱ দত্ত আৰু ৰিভা দত্তৰ দ্বিতীয় কন্যা কাবেৰী দত্তই সফলতা লাভ কৰি মাকুম অঞ্চলৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। শীৰ্ষ আৰক্ষী বিষয়া হবলৈ সপোন বুকুত বান্ধি লৈ ফুৰা কাবেৰী দত্তই 4বাৰকৈ অসম লোকসেৱা আয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈ চতুৰ্থবাৰত সফলতা লাভ কৰি চেষ্টাৰ অখাদ্য যে একোৱেই নাই তাৰে প্ৰমাণ কৰি দেখুৱালে। কন্যাৰ সফলতাত পিতৃ মাতৃৰ আনন্দৰ অশ্ৰু নিগৰাৰ লগতে পৰিয়ালবৰ্গ অঞ্চলবাসীয়ে উৎফুল্লিত হৈ পৰিছে। সফলতা লাভ কৰাৰ পাছত বৰ্তমান কাবেৰী দত্তই কৰ্মসূত্ৰে বাসগৃহলৈ আহিব পৰা নাই যদিও বিভিন্নজন শুভাকাংক্ষীয়ে কাবেৰী দত্তৰ পিতৃ মাতৃক শুভেচ্ছা জনাবলৈ ভৰি পৰিছে বাসগৃহ। মাকুম পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত তথা মাকুম সমষ্টিৰ বুথ দায়িত্বপ্ৰাপ্ত আৰ্জিনা চেতিয়াই আজি সন্ধিয়া কাবেৰী দত্তৰ বাসগৃহত উপস্থিত হৈ কন্যাৰ সফলতাৰ বাবে পিতৃ মাতৃক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ সৌমাৰজ্যোতি বিদ্যালয়ত শিক্ষাৰ পাতনি মেলি 5ম শ্ৰেণীলৈকে অধ্যয়ন কৰি কাবেৰী দত্তই ক্ৰমে তিনিচুকীয়া পাইনুট ৰেচিডেঞ্চি স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত ডিগবৈ লিটিল ষ্টাৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ত মাষ্টাৰ ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MPhil কৰি বৰ্তমান ৰাজধানী দিল্লীত শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ আছে। অশ্ৰু আচলতে আনন্দ অশ্ৰু। তাইৰ সফলতাত নিগৰিছে। ফাৰ্ষ্ট টাইম নহয়, এইটো তাই 4th টাইম। সৌমাৰজ্যোতি বিদ্যালয়ত ক্লাছ 5লৈকে পঢ়িছিল। তাৰপাছত পাইনুট ৰেচিডেঞ্চিয়েল স্কুলত প্ৰৱেশিকা তাৰ পৰা কৰিছে। তাৰপৰা লিটিল ষ্টাৰত ডিগবৈ লিটিল ষ্টাৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী, কটনৰ পৰা MA জিঅ'গ্ৰাফীত, তাৰপিছত MPhil গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাই খুব সম্ভৱ 27 তাৰিখৰ ভিতৰতে অহাৰ কথা। কিবা বাৰ্তা থাকিব নেকি এতিয়া তাই যিটো দূৰত আছে, যিহেতু আপুনি টেলিফোনৰ বাৰ্তা কৰি আছে, কথা পাতি আছে বাৰু, কিবা বাৰ্তা থাকিব তেখেতে যেতিয়া আৰক্ষী এটা শীৰ্ষ পদস্থত তেখেতে পাইছে, লাভ কৰিছে, সফলতাৰে নিষ্ঠাৰে নিজৰ কৰ্তব্য যাতে পালন কৰে, জনসাধাৰণৰ সেৱাৰ কাৰণে নিজকে উৎসৰ্গিত কৰে, এইটোৱে তাইৰ প্ৰতি মোৰ বাৰ্তা। মই তাইৰ এই সফলতাটো পাই বহুত গৌৰৱান্বিত আৰু বহুত সুখীও হৈছোঁ। তাই আমাৰ অঞ্চলটোৰ লগতে আমাৰ ডিষ্ট্ৰিক্টৰ যিটো সুনাম কঢ়িয়াই আনিছে তাৰ বাবে মই বহুত সুখী। আৰু মই বিচাৰোঁ আগলৈও যে তাই যিটো কৰ্তব্য, সেই কৰ্তব্য যাতে নিষ্ঠাৰে পালন কৰে। তেখেতসকলকো মই এইটোৱে ক'ব বিচাৰোঁ, তেখেতসকলেও যদি এইটো হেৰিয়াত কিবা এটা ইচ্ছা কৰিছে তাৰ যেন চেষ্টাটো ৰাখে। এতিয়াও যদি কাৰোবাৰ যদি হোৱাও নাই, সেইটো লৈ যেন তেওঁলোকৰ মন ভাগি নপৰে, ইয়াতকৈও আৰু যেন ভাল কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। মোৰ কন্যা 2গৰাকী আৰু পুত্ৰ 2জন। এগৰাকী মোৰ বিয়া হৈছে কন্যা, আৰু এগৰাকী কাবেৰী দত্ত। আৰু মোৰ ডাঙৰ ল'ৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে আৰু সৰু ল'ৰাটো ক্লাছ 12 পাছ কৰিলে। বহুত মানে ভাল পাওঁ। তাই আমাৰ ঘৰৰ ওচৰৰে বুলি ছোৱালী, তাই যদি তাই আজি ইমানখিনি নাম কৰিছে, মাকুমৰ নাম, সাবজানৰ মাক দেউতাকৰ আশীৰ্বাদত আজি ইমানখিনি তাই আগবাঢ়িলে। তাই এজন পুলিচ বিষয়া হ'ব, DSP হ'ব। মই তাইক বহুত মানে ধন্যবাদ দিছোঁ তাই ইমানখিনি হোৱাৰ বাবে। আৰু আগলৈ যিসকল মানে ল'ৰা ছোৱালী আছে এনে ক্ষেত্ৰত পঢ়ি থকা, তেওঁলোকে যেন ভালকৈ চেষ্টা কৰি আগুৱাই যোৱাৰ ল'ৰা ছোৱালীকেইজনৰ দৰে হৈ যায় তাৰে আশা কৰিছোঁ। BJP চৰকাৰে খুব নিকাভাৱে
পৰীক্ষাসমূহ পাতিলে তাকে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিজেপি চৰকাৰে সদায় নিকাভাৱে কৰে যি কৰে, সেইকাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ। বহুত ভাল লাগিছে যে তাই ইমান বছৰ চেষ্টা কৰি আছিলে পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ, এতিয়া যে তাই সফল হৈছে। তাই যে এনেকৈ ভাল তাইৰ হৈ আগুৱাই গৈ থাকক। মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে ইমান নিকা কৰাৰ কাৰণে যে পৰীক্ষাটো ইমান সুন্দৰকৈ হ'ল। গৈছে তাইৰ নিচিনা ইতিমধ্যে আপোনাৰ মাতৃক কৈ গ'লে যে বহুতে বিচাৰিছে তেনেকুৱা হোৱাটো। হয়। আৰু আপোনাৰ যি বাইদেউ এতিয়া বৰ্তমান পুলিচ বিষয়া হৈছে, এটা খুব গৌৰৱৰ কথা। হয়। বাইদেউক উদ্দেশ্যে কিবা থাকিব নেকি, কিবা বাৰ্তা দিব নোৱাৰো বাইদেউলৈ? তাই যেন নিজৰ এতিয়া যোনবোৰ ডিউটিজ সেইবোৰ যেন ভালদৰে কৰি আগুৱাই গৈ থাকক।